বন্ধুসকল সকলোকে স্বাগতম। মই তপন গোৱালা আপোনালোকক সকলোকে স্বাগতম কৰিছো মোৰ ইউটিউব চেনেল তপন গোৱালা ব্লগলৈ। আজিৰ ডেটত কি চলি আছে ফেচবুক আৰু ইনষ্টাগ্ৰাম, মাত্ৰ গিভিল আৰ্ট ফটো ডিজাইন। আৰু ইয়াত সাধাৰণ জনতা দূৰৰ কথা, মন্ত্ৰী এম এল এলৈকেও গিভিল আৰ্টৰ ফটোৰ মজা লৈ আছে বা হোৱাটছআপ ফেচবুকত শ্বেয়াৰ কৰি আছে। কিন্তু ইয়াৰ ভিতৰতে বহুতে নাজানে যে গিভিল আৰ্ট কেনেকৈ বনোৱা হৈছে বা ক'ত বনোৱা হৈছে। এই কাৰণে আপোনালোকৰ যিসকল নাজানে সেইসকলক মই কিছু নলেজ এটা দি দিব খুজিছোঁ যে আপোনালোকৰ মোবাইলৰ পৰা গিভিল আৰ্ট কেনেকৈ বনাই ল'ব। আৰু এটা কথা মই প্ৰায় লক্ষ্য কৰোঁ, আপোনালোকে ফেচবুক বা ইনষ্টাগ্ৰামৰ পৰা লিংক পাই মোৰ চেনেললৈকে ভিজিট কৰে, কিন্তু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ নাযায়। নাজানো ক'ত কি বেয়া পায় আপোনালোকে। যি কি নহওক, আজি যদি আহিছে আৰু এইটো কথা যদি মই স্পষ্ট কৰিলোৱেই, তেনেহ'লে প্লিজ লাইক এটা কৰি দিয়ক ভিডিঅ'টোক, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি অইন কোনোবাক এই ভিডিঅ'টোৰ কথা অৱগত কৰাই দিব খোজে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেনেহ'লে বলক আজি শিকাই দিম আপোনালোকক গিভিল আৰ্ট কেনেকুৱা বনোৱা হয়। দেন লেট ষ্টাৰ্ট। এই কামটো কৰিবলৈ প্ৰথমতে আপোনালোকে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰ ওপেন কৰাৰ পাছত লিখিব grok.com লিখাৰ পাছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত আপোনালোকে এই চাই পাইছে কিনাৰ ফালে ইয়াত চাইন ইনৰ অপশ্যন আছে। এই চাইন ইনত ক্লিক কৰি আপোনালোকে যিকোনো মেইল এটা দি বা যিটো আপোনাৰ মেইল চলি আছে সেই মেইলত ক্লিক কৰি আপোনালোকে চাইন ইন হৈ ল'ব। এতিয়া কথা হ'ল যে আপোনালোকে এই তলত চাই পাইছে ফটো পঠোৱাৰ অপশ্যনটো, হোৱাটছআপত যেনেকুৱাই থাকে ঠিক তেনেকুৱা। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চিলেক্ট এ ফাইলছ কৈছে, চিলেক্ট ফাইল কৰি ল'ব। কৰাৰ পাছত আপোনালোকৰ নিজৰ ফটো বিচাৰি ল'ব যে কোনটো ফটো আপোনালোকে কাৰ্টুন ভাৰ্চনত কনভাৰ্ট কৰিব বিচাৰিছে বা গিভিল ষ্টাইলত কনভাৰ্ট কৰিব বিচাৰিছে, সেই ফটো কপি ক্লিক কৰি ল'ব। মই ধৰি লৈছোঁ এক্সাম্পল দেখাবৰ কাৰণে মই এইটো কপি লৈ ল'লোঁ। এই কপি লোৱাৰ পাছত ইয়াত লিখি দিব লাগিব মেক এ গিভিল ষ্টাইল ফটো। ইমানটো লিখি আপোনালোকে পঠিয়াই দিব। এইটো ফটো পঠোৱাৰ পাছতে চাব এনেকুৱা ধৰণে ধুনীয়াকৈ আপোনালোকৰ যি ফটো সেই ফটো গিভিল ষ্টাইলত কনভাৰ্ট হৈ যাব। তাৰপিছত ইয়াক আপোনালোকে লং প্ৰেছ কৰি ডাউনলোড কৰি আপোনালোকে আপোনালোকৰ ফেচবুক বা অন্য ক'ৰবাত যিকোনো প্লেটফৰ্মত আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব।